নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ আসাম এগ্ৰি ফাৰ্ম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আমাৰ মাল্টা খেতিত আহিছোঁ। তো মাল্টা খেতিটো মই 2 বছৰমান আগতে ৰোপণ কৰিছিলোঁ। আপোনালোকে দেখাই পাইছে 2 বছৰ পিছত এই গছবিলাকত লমালমাই মাল্টা লাগিছে। তেনেকুৱা যোৱা বছৰো মাল্টা লাগিছিলে, কিন্তু তেনেকুৱা বিক্ৰী কৰা নাছিলোঁ। হয়তো অলপ চলপ খোৱা হৈছিল, নাইবা ওচৰ চুবুৰীয়াক অলপ দিছিলোঁ খাবৰ কাৰণে। তো এই বছৰ মই ভাবিছোঁ যে বজাৰত উঠাম। কেনেকুৱা ধৰণৰ বজাৰ পাম আপোনালোকে নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত গম পাব। বন্ধুসকল, মই আগতেই শুনিছিলোঁ যে বাংলাদেশ নাইবা ৱেষ্ট বেংগলত এই খেতিটো কৰে, কিন্তু অসমত যে এই খেতিটো হয় তেনেকুৱা দেখা নাছিলোঁ নাইবা শুনা নাছিলোঁ। হয়তো এতিয়া লাহে লাহে খেতিবিলাক আৰম্ভ কৰিছে। মই প্ৰমাণিক হিচাপত প্ৰথমতে 100টামান পুলি ৰোপণ কৰিছোঁ। যদি ইয়াৰ পৰা ভাল ফলাফল, ইয়াৰ পৰা প্ৰফিট যদি হয়, তেতিয়াহ'লে হয়তো পৰৱৰ্তী সময়ত মই বহল আকাৰত খেতিটো কৰাৰ আশা আছে। বন্ধুসকল, মই এই সময়খিনিৰ ভিতৰত যিখিনি ইয়াৰ পৰা অভিজ্ঞতা পাইছোঁ, হয়তো বিভিন্ন চ'ৰ্চৰ পৰা অভিজ্ঞতাখিনি পাইছোঁ, তো এইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী সময়ত ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। বন্ধুসকল, মাল্টা হ'ল এবিধ চাইট্ৰাছ জাতীয় ফল, আৰু ইয়াত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে। আপোনালোকে দেখাই পাইছে মই যিটো মাল্টা পুলি ৰোপণ কৰিছোঁ, সেইটো হ'ল বাৰী মাল্টা 1। এই পাছফালে ইয়াৰ এটকাৰ নিচিনা এটা চিন থাকে। আচলতে ফলটো দেখাত মৌচুমীৰ দৰেই হয়, কিন্তু ইয়াৰ পাছফালে চিনটো দেখা পালে আপোনালোকে গম পাব যে এইটো মাল্টা হয়। আচলতে মাল্টাটো উষ্ণ জলবায়ু পচন্দ কৰে, লগতে মাটিৰ অম্লতাৰ পৰিমাণ বেছি হ'লে ভাল হয়। তো আমি প্ৰথমতে খেতিটো আৰম্ভ কৰিবলৈ হ'লে মাটিটো তেনেকুৱা নিৰ্বাচন কৰি ল'ব লাগিব য'ত পানী জমা হৈ নাথাকে, উৰ্বৰ মাটি। তেনেকুৱা পানী জমা হৈ থকা মাটি যদি আমি মাল্টা খেতি কৰোঁ, ইয়াত কমলা নাইবা নেমুত যেনেকুৱা বেমাৰ হয় পানী জমা হ'লে, সেই বেমাৰবিলাক ইয়াত দেখা দিব পাৰে, যাৰ কাৰণে আমি ওখ মাটি পচন্দ কৰি ল'ব লাগিব। মাল্টা খেতি কৰাৰ কাৰণে উপযুক্ত সময় হ'ল এপ্ৰিলৰ পৰা জুলাই মাহ। এই সময়ৰ ভিতৰত ৰোপণ কৰিব পাৰিলে ভাল হয়, কাৰণ এই সময়ত যথেষ্ট বৰষুণৰ পানী পৰে। আমি যদি এই খেতিটো কৰিব যাওঁ, প্ৰথমতে আমি মাটিটো ভালকৈ চহাই ল'ব লাগিব, আৰু চহাই লোৱাৰ পিছত ইয়াতে চূণ প্ৰয়োগ কৰি মাটিটো বিশুদ্ধ কৰি ল'ব পাৰিলে ভাল হয়। তাৰপিছত আমি 50 চেণ্টিমিটাৰ স্কুৱাৰত গাঁতবিলাক খান্দি ল'ব লাগিব, আৰু গাঁতত গোবৰ সাৰ, ছুপাৰ পটাছ, ফৰাটন এই সাৰখিনি দিব লাগিব। দিয়াৰ পিছত এই সাৰৰ যাতে তেজটো নাথাকে, তাৰ কাৰণে আমি 15 দিনমান ৰখিব লাগিব। তাৰপিছত আমি পুলিটো লাহেকৈ ৰোপণ কৰিব লাগিব। এই খেতিটো আচলতে সূৰ্যৰ পোহৰ যথেষ্ট ভাল পায়, অৰ্থাৎ সূৰ্যৰ পোহৰত এই খেতিটো বেছি ভাল হয়। তেনেকুৱা চাহ জেগাত যদি আমি ৰুওঁ, তেতিয়াহ'লে ইয়াৰ ফলনটো তেনেকুৱা নহ'ব। বন্ধুসকল, আমি যেতিয়া পুলিটো ৰোপণ কৰিম, তাৰপিছত লাহে লাহে যেতিয়া গছটো বাঢ়ি আহিব, আমি বনবাতবিলাক চাফা কৰি থাকিব লাগিব, আৰু বছৰত তেনেকুৱা 2-3 বাৰ সাৰ প্ৰয়োগ কৰিব লাগিব। হয়তো প্ৰথম অৱস্থাত আমি ইয়াৰ ছাপৰ্টৰ ব্যৱস্থাও কৰিব লাগিব। তাৰপিছত কথা হ'ল, এই খেতিটো যিহেতু চাইট্ৰাছ জাতীয় ফল, কমলা নাইবা নেমুত যেনেকুৱা পোক নাইবা মকৰাৰ আক্ৰমণ হয়, ইয়াতো তেনেকুৱা আক্ৰমণ হ'ব পাৰে। তাৰ কাৰণে আমি তেনেকুৱা ভেঁকুৰনাশক নাইবা কীটনাশক মাজে সময়ে স্প্ৰে কৰি থাকিব লাগিব। বন্ধুসকল, মাল্টাৰ গছটো আচলতে যথেষ্ট ডাঙৰ হয়, কাৰণ এই মাল্টা গছটো ৰবাব টেঙা আৰু মাল্টাৰ গ্ৰাফটিঙৰ ফলত তৈয়াৰ কৰিছে। গতিকে গছটো যথেষ্ট ডাঙৰ হয়, আৰু এই গছবিলাকৰ দূৰত্ব এটাৰ পৰা আন এটা গছৰ দূৰত্ব মিনিমাম 3 পৰা 4 মিটাৰ দিব লাগে। বন্ধুসকল, আৰু এটা কথা হ'ল, এই মাল্টা খেতিটো কৰাতে আমি যিহেতু ডিচেম্বৰ নাইবা নৱেম্বৰ মাহত তেনেকুৱা বৰষুণৰ পৰিমাণ কম থাকে, সেই সময়ত তেনেকুৱা জলসিঞ্চনৰ ব্যৱস্থাও কৰিব লাগিব। এই গোটেইখিনি বিষয় যদি আমি চালি জাৰি এই খেতিটো কৰিব পাৰোঁ, তেতিয়াহ'লে এই খেতিৰ পৰা যথেষ্ট লাভালাভ আছে। তেনেকুৱা 2 পৰা 3 বছৰৰ পিছত ইয়াৰ পৰা ভালকৈ ফলন ষ্টাৰ্ট হৈ যায়, আৰু এটা গছৰ পৰা তেনেকুৱা যদি ডাঙৰ এটা গছৰ পৰা 80 পৰা 100 কেজি পৰ্যন্ত এটা গছৰ পৰা ফলন হয় বুলি আমি শুনা পাইছোঁ নাইবা চাইছোঁ, ইউটিউবত তেনেকুৱা আমি চাইছোঁ। তো এই খেতিটো যদি কৰে আপোনালোকে, তেনেকুৱা 1 বিঘা মাটিৰ পৰা আমি মিনিমাম 4-5 লাখ টকা পৰ্যন্ত ইনকাম কৰিব পৰা এটা চ'ৰ্চ আছে। বন্ধুসকল, এই খেতিটো যদি আপোনালোকেও কৰিব বিচাৰে, তেনেকুৱা ভাল চ'ৰ্চৰ পৰা, মানে বিশ্বাসযোগ্য চ'ৰ্চৰ পৰা পুলিটো সংগ্ৰহ কৰক, কাৰণ ভাল জাতৰ পুলি নহ'লে গছটো কেতিয়াও ভাল হ'ব নোৱাৰে। সেইকাৰণে তেনেকুৱা বিশ্বাসযোগ্য জেগাৰ পৰা পুলিটো সংগ্ৰহ কৰি এই খেতিটো কৰক। ইয়াৰ পৰা যথেষ্ট লাভ হোৱাৰ এটা সম্ভাৱনা আছে।